সমূহ অসমবাসী ৰাইজলৈ এছএমএন ইণ্ডিয়াৰ তৰফৰ পৰা মই ধ্ৰুৱজ্যোতি বৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিহেতু আজি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উৰুকা আৰু কালিলৈ বিহু, আৰু সেই ভোগালী বিহুত এতিয়া সমূহ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু সেই ভোগালী বিহুৰ দেখিছে মেজিৰ সেই যি ব্যৱস্থা, মেজি এই জপা প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে আৰু অহাকালিলৈ এই স্থানতে সেই বৰ মেজি জ্বলি উঠিব আৰু সেই মেজিৰ জুয়ে নিশেষ কৰিব অপায় অমংগল তাৰে কামনাৰে সমূহ অসমবাসী ৰাইজে আজি পালন কৰিছে অসমীয়াৰ বাপতিসাহোন হিয়াৰ আমঠু সেই ভোগালী বিহুৰ উৰুকা। আৰু ইয়াৰ পিছতে ৰাতি ভোজ ভাতৰ খোৱা সেই কাৰ্য সমাপন হ'ব আৰু কালিলৈ ৰং ধেমালিৰ মাজেৰে সকলো অসমীয়াই একত্ৰিত হৈ সেই জকাইচুক পথাৰত ইয়াৰ ঐতিহ্য আৰু পৰম্পৰাসমূহ অসমবাসী ৰাইজৰ আগত প্ৰদৰ্শন কৰিব। সমূহ অসমবাসী ৰাইজে আয়োজন কৰা এই ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আমি এছএমএন ইণ্ডিয়াৰ তৰফৰ পৰাও। যিহেতু মই আজি বৰ্তমান উপস্থিত আছোঁ জকাইচুকত, আৰু সেই জকাইচুকৰ ঐতিহ্য সুকীয়া, আৰু সেই সুকীয়া ঐতিহ্যৰ মাজত জীয়াই আছে অসমৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ভোগালী বিহু। আৰু যিহেতু দিখৌমুখ যিহেতু সকলোৱে জানে দিখৌমুখৰ ঐতিহ্য সুকীয়া, দিখৌমুখতে সেই বৰপথাৰ, আৰু সেই বৰপথাৰটো প্ৰতি বছৰে ম'হৰ যুঁজ হয়, কিন্তু আজি বিগত কেইবছৰমান ধৰি সেই ম'হৰ যুঁজৰ পৰা দিখৌমুখবাসী আঁতৰি থাকিব লগা হৈছে, বা সমগ্ৰ অসমবাসীয়ে সেই দিখৌমুখৰ ম'হৰ যুঁজ দেখিবলৈ পোৱা নাই, সেই বৰপথাৰৰ ম'হৰ যুঁজ দেখিবলৈ পোৱা নাই। কিন্তু তাৰ বাবে বৰপথাৰৰ ম'হৰ যুঁজ নাই যদিও কিন্তু দিখৌমুখবাসী ইয়াৰ ব্যতিক্ৰম নহয়। ৰং ধেমালিৰ মাজেৰে তেওঁলোকে আয়োজন কৰিছে সেই তেওঁলোকৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ভোগালী বিহু। মই যদি ইয়াৰ পিছৰ ফাললৈ যাওঁ তেতিয়াহ'লে ইয়াৰ পিছৰ দৃশ্য মই দেখাম সমূহ অসমবাসী ৰাইজক। যিহেতু ভেলাঘৰ আৰু ইয়াতে প্ৰস্তুত কৰি তোলা হৈছে মঞ্চ, আৰু ৰাতিৰ ভাগত ইয়াত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। অসমৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰে উজ্বলি উঠিব অসমৰ পৰম্পৰাগত বাপতিসাহোন হিয়াৰ আমঠু ভোগালী বিহু। আৰু জকাইচুকৰ ঐতিহ্য সুকীয়া ঐতিহ্যৰ মাজত জীয়াই আছে অসমৰ সেই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ভোগালী বিহু। আৰু ইয়াৰ পিছত যদি যাওঁ আমি ইয়াত যিহেতু ইয়াত বাঁহী মেজি জ্বলি উঠিছে, আৰু সেই বাঁহী মেজি বুলি কোৱা হয় যিহেতু সেই মেজি ঘৰ ৰখিব আৰু তাৰপিছত পুৱাৰ ভাগতে সকলোৱে একত্ৰিত হৈ সেই বৰ মেজি দপদপকৈ জ্বলি উঠিব। আমি ইয়াৰ সামগ্ৰিক দৃশ্য বা সামগ্ৰিক যিহেতু কেনেকুৱা ধৰণৰ কি অনুষ্ঠানৰ আয়োজন কৰিছে বা কালিলৈ দিনৰ ভাগত কেনেকুৱা অনুষ্ঠান হ'ব আজি দেখাই আছিলোঁ যে জকাইচুকৰ সমগ্ৰ পৰিৱেশ। আৰু ইয়াৰ পিছত আমি বিভিন্ন ধৰণৰ ভেলাঘৰ আৰু মেজিৰ এই ঠাইসমূহলৈ যাম আৰু সমগ্ৰ দৃশ্য মই শিৱসাগৰৰ পৰা দেখা যাম। যিহেতু ৰংঘৰৰ বাকৰিটোত যি অনুষ্ঠান ৰং ধেমালি অনুষ্ঠানৰ আয়োজন হ'ব সেই অনুষ্ঠানৰ এছএমএন ইণ্ডিয়াৰ দৰ্শকসকলক মই দেখা যাম, আৰু লগতে ৰাতিৰ ভেলাঘৰ যি অনুষ্ঠান আৰু ইয়াৰ পিছত কালিলৈ যি ৰং ধেমালি অনুষ্ঠানৰ আয়োজন কৰা হ'ব সেই সমূহ অনুষ্ঠান মই শিৱসাগৰবাসী বা সমগ্ৰ অসমবাসী ৰাইজক দেখা যাম। আৰু লগতে মই ইয়াৰ কথা আৰু এটা কথা আপোনালোকৰ পৰা জানিব বিচাৰিম, যিহেতু কৃষিভিত্তিক উৎসৱ এক অন্যতম পৰম্পৰাগত উৎসৱ ভোগৰ উৎসৱ ভোগালী বুলি কোৱা হয়, কিন্তু সেই উৎসৱৰ লগত সংগতি ৰাখি ইয়াত এক জকাইচুকত এটা ন খোৱা পৰম্পৰা অতীজৰ পৰা আয়োজন কৰা হৈ আহিছে। যিহেতু এই সন্দৰ্ভত আপোনালোকে কি ক'ব? আমাৰ আজি ককা দেউতাৰ দিনৰ পৰাই আমাৰ এই ভোগালী আমি আয়োজন কৰোঁ মেজি, তাতে আমাৰ গোটেই গাঁৱৰ মানুহ গোট খাই যিদিনা আমাৰ বৰ মেজি জ্বলোৱা হয় সেই দিনৰ ভাগত আমি ম'হৰ দৈ জলপান সেইদৰে আয়োজন কৰোঁ। লগতে গধূলিলৈ আমি গাঁৱৰ জ্ঞাতিসকলকে ধৰি আমি কণ যিখিনি আছে লগ বন্ধু সকলোৱে আমি ইয়াতে আমি আয়োজন কৰোঁ, ন খোৱা আয়োজন কৰোঁ। হয়, ন খোৱা অসমৰ এক ঐতিহ্য আৰু পৰম্পৰা বুলি ক'ব লাগিব। যিহেতু কৃষিভিত্তিক উৎসৱ ধান চপোৱাৰ শেষত এই উৎসৱ পালন কৰা হয় পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত। আজি পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি যিহেতু এই অনুষ্ঠান বা এই যি অনুষ্ঠান আয়োজন কৰা হয়, কিন্তু এটা কথা যে যিহেতু কৃষি পথাৰত ব্যস্ত হৈ থকাৰ কাৰণে তেওঁলোকে ঘৰে ঘৰে ন খোৱা ব্যৱস্থাটো খুব ডাঙৰকৈ অনুষ্ঠানটো আয়োজন কৰিব নোৱাৰে, সেয়ে সকলোৱে একত্ৰিত হৈ বৰ মেজিৰ কাষতেই এই ৰাতিৰ ভাগলৈ সেই ন খোৱা অনুষ্ঠান আয়োজন কৰি আহিছে জকাইচুকীয়াবাসীয়ে। মই শিৱসাগৰৰ পৰা সমূহ দৃশ্য দেখাই যাম, আৰু কালিলৈ ৰংঘৰ আৰু তলাতল ৰংঘৰৰ বাকৰিৰ পৰা বিভিন্ন ধৰণৰ দৃশ্যাৱলী দেখাই থাকিম। তাৰ বাবে চাই থাকক এছএমএন ইণ্ডিয়া নিউজ। মই শিৱসাগৰৰ পৰা ধ্ৰুৱজ্যোতি বৰা।